हेलो बंधु बान्धवीসকল স্বাগতম জানাইছো ইনফো অসমৰ নতুন এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'ত দেখুৱাম আপুনি যদি মেট্ৰিকৰ ৰিজাল্ট চাব বিচাৰে তেনেহলে অতি সহজভাৱে কেনেকৈ চাব পাৰিব। তো এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছটো মই দেখুৱাম। সো ভিডিঅ'টো অকণ স্কিপ নকৰি শেষলৈকে চাই থাকিব। ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনাক এটা সৰু ৰিকুৱেষ্ট কৰিছো, আপুনি যদি ইনফো অসম ইউটিউব চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে চলি থকা ভিডিঅ'ৰ তলত থকা ৰঙা সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমতে ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক পাব, এই লিংকত ক্লিক কৰিলে ডাইৰেক্ট এই পেজটো আহি যাব। আহাৰ লগে লগে আপুনি এই যেটো ক্যাপচা আছে এটো আপুনি সলভ কৰি ইয়াত এনসাৰটো দি দিব। তো মই এনসাৰ দি আছো 17, আপোনাৰ বেলেগ আহিব বেলেগটো দি দিব। ইয়াৰ পিছত ক্যাপচা দিয়াৰ পিছত আপুনি ইয়াত চেক ৰিজাল্ট আছে, ইয়াৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অলপ ওয়েট কৰিব লাগিব। তো ইয়াত মই দেখুৱাই দি আছো ৰব। তো ইয়াত এনেকুৱা আহি যাব। আহাৰ পিছত আপুনি ইয়াত সিলেক্ট কৰিব ৰুল B20 আছে BM20, তো আপোনাৰ যেটো হয় B20 ইয়াত সিলেক্ট কৰিছো। ইয়াৰ পিছত সেন্টাৰ কোড, ইয়াত কোডটো সেন্টাৰ কোডটো দিব। তো মই দি আছো। তো ইয়াত চাওক মই সেন্টাৰ কোডটো দিছো আৰু নাম্বাৰটো দিছো। দিয়াৰ পিছত ইয়াত চেক ৰিজাল্ট আছে, আকৌ চেক ৰিজাল্টত ক্লিক কৰিব। চেক ৰিজাল্টত ক্লিক কৰাৰ লগে লগে অলপ ওয়েট কৰিব লাগিব। তো ইয়াত চাওক ৰিজাল্টটো এনেকুৱা ওলাই আহিব। তো এনেকুৱা আপুনি ৰিজাল্টটো চাব পাৰিব। ইয়াত চাওক কিমান পাইছে, টোটাল মাৰ্কস দেখুৱাই আছে আৰু ডিভিজনটো কি। ইয়াৰ পিছত আপুনি যদি এটো প্ৰিন্ট কৰিব বিচাৰে তেনেহলে আছে প্ৰিন্ট, ইয়াত ক্লিক কৰিব পাৰিব। আৰু যদি বেলেগ ৰিজাল্ট চাব বিচাৰে তেনেহলে চেক এনাদাৰ ৰিজাল্টত ক্লিক কৰিলে হ'ব। তো মই এখন সেভ কৰি দেখুৱাইছো, প্ৰিন্টত মাৰিছো। প্ৰিন্টত মাৰাৰ লগে লগে ইয়াত এনেকুৱা আহিছে। তো PDF ইয়াত দেখা পাইছে, PDFত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত তলত আছে সেভ, ইয়াত ক্লিক কৰি দিব। তো এতিয়া হৈ গ'ল আপোনাৰ এইটো সেভ। তো এনেকুৱা ধৰণে আপুনি ডাইৰেক্ট ৰিজাল্টটো চাব পাৰিব।